ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি হয়তো আপোনালোকে গমেই পাইছে আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আমাৰ চেনেল এছামিজ ক্ৰিয়েটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ক'বলৈ গৈ আছোঁ ক্ৰিকেট জগতৰ এনেকুৱা এজন মহান খেলুৱৈ যিজনৰ নাম ক্ৰিছ গেইল। আৰু ক্ৰিছ গেইলৰ হৃদয় বিদাৰক কিছুমান জীৱন কাহিনী হয়তো আপোনালোকে নাজানে। ক্ৰিকেট জগতৰ এনেকুৱা এজন মহান ব্যক্তি ক্ৰিছ গেইল, যিজনে নিজৰ জীৱন দৰিদ্ৰতা অপহ্য অতিবাহিত কৰি আজি এজন বিখ্যাত খেলুৱৈ ৰূপে পৰিচিত। আগতে জানি লওক কোন হয় ক্ৰিছ গেইল। 21 ছেপ্টেম্বৰ 1979 কিংষ্টন জামাৰ এখন দৰিদ্ৰ পৰিয়ালত ক্ৰিছ গেইলৰ জন্ম হৈছিল। টিন পাতেৰে স্থাপিত এটা সৰু ঘৰত ক্ৰিছ গেইল বসবাস কৰিছিল নিজৰ পৰিয়ালৰ সৈতে। ক্ৰিছ গেইলৰ বাহিৰে তাৰ পৰিয়ালত মা-দেউতা আৰু 5জন ভাতৃ আছিল, যাৰ ফলত ক্ৰিছ গেইলৰ দেউতাৰ যথেষ্ট কষ্ট হৈছিল পৰিয়াল পোহপাল দিবলৈ। ইমানেই দৰিদ্ৰতা আছিল যে টকা পইচাৰ অভাৱ আৰু খাবলৈ নোপোৱাৰ বাবে ক্ৰিছ গেইল মাত্ৰ 10 ক্লাছলৈকে পঢ়িবলৈ সুযোগ পাইছিল। দৰিদ্ৰতাৰ বাবে ক্ৰিছ গেইলে গেলা-পচা বস্তু বুটলি আনি বিক্ৰী কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিছিল। পৰিয়ালৰ এনেকুৱা পৰিস্থিতিয়ে ইচ্ছা অনুযায়ী ক্ৰিছ গেইলক চুৰি কৰি পেটৰ ভোক পূৰাবলৈ বাধ্য কৰাইছিল। কিন্তু এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈও ক্ৰিছ গেইলে ক্ৰিকেট খেলৰ আগ্ৰহী আছিল। নিজৰ ককা ক্ৰিকেটৰ লগত জড়িত আছিল বাবে প্ৰত্যেক দিনাই ক্ৰিছ গেইলে ক্ৰিকেট খেলিছিল আৰু কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে ক্ৰিছ গেইলে তাৰে এটা সৰু লুকাছ ক্ৰিকেট ক্লাবত খেল শিকিবলৈ জইন কৰিছিল, য'ত তেওঁ নিজৰ টেলেণ্ট আৰু প্ৰতিভা দেখাবলৈ সক্ষম হৈছিল আৰু ক্ৰিকেটৰ দুনিয়াত সোমাই পৰিছিল। ক্ৰিছ গেইলৰ প্ৰতিভা, টেলেণ্ট আৰু খেলৰ প্ৰতি আগ্ৰহী দেখি 1999 ৱেষ্ট ইণ্ডিজৰ ইউথ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ক্লাবত খেল খেলিবলৈ চান্স পাইছিল। ইয়াৰ পিছতে ক্ৰিছ গেইলে এটাৰ পিছত আন এটা ৰেকৰ্ড বনাই গৈছিল। 2002 চনত ইণ্ডিয়াৰ বিৰুদ্ধে এখন ওৱান-ডে ছিৰিজত 3টা শতক আৰু 1 ইয়াৰ্ছত ওৱান-ডে মেচত 1000তকৈ অধিক ৰান বনাইছিল আৰু এনেকৈ ক্ৰিছ গেইল আগুৱাই গৈছিল। কিন্তু অষ্ট্ৰেলিয়া আৰু চাউথ আফ্ৰিকাৰ লগত হোৱা খেলত ক্ৰিছ গেইল দুবাৰ চেঞ্চলেছ হৈছিল আৰু মেডিকেল চেকআপৰ পিছত গম পোৱা গৈছিল যে ক্ৰিছ গেইলৰ হাৰ্টৰ প্ৰব্লেম আছে, যাৰ ফলত ক্ৰিছ গেইলৰ হাৰ্টৰ চাৰ্জাৰী কৰিব লগা হৈছিল আৰু তেতিয়াৰ পৰাই ক্ৰিছ গেইল জোৰ হৈ দৌৰিব পৰা নাছিল। এজন ক্ৰিকেটাৰ হোৱাৰ বাবে ক্ৰিছ গেইলৰ এই সময়বোৰ বহুত দুখজনক আছিল আৰু তেতিয়াৰ পৰাই ক্ৰিছ গেইলে নিজৰ কমজোৰিবোৰ নিজৰ শক্তি বনাই এখনৰ পিছত আন এখন ভাল মেচ খেলি এটাৰ পিছত আন এটা 6 মাৰিছিল, যাৰ ফলত ক্ৰিছ গেইলক ছিক্সাৰ মেচিন বুলিও কোৱা হয়। আজি সেই ক্ৰিকেটাৰজন অকল ৱেষ্ট ইণ্ডিজতে নহয়, গোটেই পৃথিৱীত এজন মহান ক্ৰিকেটাৰ ৰূপে পৰিচিত। এতিয়া আপুনি কওক, এখন দৰিদ্ৰ পৰিয়ালৰ ক্ৰিছ গেইলৰ নিচিনা এজন মহান ব্যক্তিক যদিহে গোটেই পৃথিৱীয়ে পৰিচয় কৰাই দিয়ে, তেনেহ'লে আপুনি কিয় নোৱাৰিব? যদিহে নিজৰ শক্তি আৰু ক্ষমতাৰে এটা গলিত বসবাস কৰা গেলা-পচা বস্তু বুটলি নিজৰ ভোগ পূৰোৱা এজন ল'ৰা এখন দেশৰ মহান ক্ৰিকেটাৰ হয়, তেনেহ'লে আপুনি কিয় নোৱাৰিব? প্ৰয়োজন নহয় আমাৰ ওচৰত কি আছে কি নাই, আমি দুখীয়া নে ধনী, প্ৰয়োজন এইটোৱে আপুনি চেষ্টা কৰিছে নে নাই। কিয়নো ছাকচেছফুল ব্যক্তিসকলে নিজৰ চিন্তাৰে এই পৃথিৱীখন সলনি কৰি পেলায় আৰু আনছাকচেছফুলসকলে পৃথিৱীৰ ভয়ত নিজৰ চিন্তা সলনি কৰে। আৰু এই মহান ক্ৰিকেটাৰজনৰ জীৱনৰ পৰা আমি এইটোৱে শিকিব পাইছোঁ যে দৰিদ্ৰতা ভোগ-পিয়াসক আওকাণ নকৰি আগুৱাই গ'লে আপুনি এদিন ছাকচেছফুল হ'বই। আগলৈকে এনেকুৱা ৰিয়েল ষ্টৰী আৰু ইনস্পিৰেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল এছামিজ ক্ৰিয়েটৰ ছাবস্ক্ৰাইব কৰক। আজিলৈকে ইমানেই, ধন্যবাদ।